তললৈ যাওঁ। এই ছোৱালী মুখা আহিছে হাহাই ওলাই মই। নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি আমজঙাৰ পাহাৰত। এইটো ইয়াতে শিৱ পূজা হয়। ইয়াত চাওক গোটেই সেউজীয়া সেউজীয়া আৰু গোটেই শিল। আমি শিলৰ ওপৰতে আছোঁ বন্ধুসকল। আজি মানে জুন মাহৰ শেষ দিন, আজি 30 তাৰিখ। অহাকালিৰ পৰা আমাৰ গৰম বন্ধ হ'ব, স্কুল বন্ধ হ'ব। জুলাই মাহ পৰিব অহাকালি। সেইকাৰণে আজি স্কুলৰ শেষ দিন কাৰণে আমি ঘূৰিব আহিছোঁ, ৰাতুল দা আৰু মই। ৰাতুল দাৰ ঘৰ এইফালে আমজঙা চালপাৰা বুলি কয়, তাতে ঘৰ। তেওঁৰ ঘৰত যাই না আমি এইফালে পাহাৰৰ ওপৰলৈ আহিলোঁ। আৰু ইয়াতে ওপৰৰ পৰা পানী বৈ গৈছে। এইফালে তলত আমাৰ জলপ্ৰপাতৰ দৰে অলপ ভাল নিজৰা হৈছে। আমি তাকে চাব আহিছিলোঁ। সেইটো চাব খুজিছিলোঁ, কিন্তু তাতে কেইজনমান ছোৱালী আছিলে। আমি ওপৰত উঠিলোঁ। ওপৰত উঠি আহি কি মজা লাগিল চাওক। চাৰিওফালে সেউজীয়া আৰু শিলৰ ওপৰত আমি আছোঁ এতিয়া। ইমান মজা। ইয়াৰ পৰা আপোনালোকে আবেলিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এতিয়া বৰ্তমান আবেলি হৈ আহিছে। বেলি ডুবোৱাৰ সময়ত ভালকৈ অলপ ভাল লাগিব। এতিয়া মানে অলপ গৰম, ডাইৰেক্ট ৰ'দৰ পোহৰটো গাত লাগে। আহক এতিয়া আমি ভিডিঅ'টো ভালকৈ আৰম্ভ কৰোঁ। আমজঙা আঞ্চলিক শিৱ মন্দিৰ। আজি আমি আহিছোঁ ৰাতুল দা আৰু মই ঘূৰিবলৈ। আজি আমি পাহাৰৰ সেউজীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছোঁ আৰু নিজৰা চাবলৈ আহিছোঁ আমি ৰাতুল দা আৰু মই। লগতে আপোনালোককো লৈ আহিছোঁ ইয়ালৈ। নামত কেইজনমান ছোৱালী আছে কাৰণে আমি ওপৰলৈ যাই আপোনালোকক ওপৰৰ পৰা ভিডিঅ' উঠাই দিম বুলি ওপৰলৈ উঠি আহি আছোঁ। মজা, কি মজা ধুনীয়া পৰিৱেশ হৈ আছে আজি। ওপৰত যাওঁ আৰু আমি এতিয়া পাহাৰৰ ওপৰলৈ যাই আছোঁ, শিলৰ ওপৰে ওপৰে। চাওক এইবিলাক গোটেই পানী ছিগিছে, পিছলা হৈ আছে। পৰিলে আৰু গিলুং আৰু ভালকৈ যাব লাগিব। আমি ওপৰত আহিলোঁ। আহি আছে মজা। মজা সুন্দৰ পৰিৱেশ আজি আবেলিৰ সময়। আমি ইয়াত বছৰে পূজাত আহোঁ, শিৱ পূজাত বছৰে পূজা হয় ইয়াতে। ইটো পাহাৰত বহুতে আহে ঘূৰিবলৈ। তেতিয়া এইবোৰ সেউজীয়া হৈ নাথাকে, গোটেই মৰি যায়। খৰাঙৰ দিন হয় তেতিয়া। চাওক ইমান মজা। আজি আমি ওপৰলৈ আহিলোঁ, আপোনালোক আৰু ওপৰলৈ লৈ যাম, শেষলৈকে চাই থাকিব। আবেলিৰ সময় হ'ব আছে আৰু অলপ টাইম। বেলি ডুবিব আৰু যেতিয়া বেলি ডুব সময় হ'ব তেতিয়া ভাল লাগিব। এইবিলাক শিলৰ পৰা গোটেই পানী ওলায়। চাওক এইবিলাক গোটেই পিছলা হৈ আছে, পানীয়ে পানী। বৰ্তমান এতিয়া পানী আহি আছে কাৰণে বহুত পানী। ৰাতুল দাও ভিডিঅ' বনাই আছে, মজা লাগে। जिथे जावे तू ओथे जावे दिल, दस की मैं करूं जो तू रुस जानिए, दिल ये टूट जानिए। तेरे संग संग राह सारी कट जानिए। मैं ता तेरे नाल रहना मान, इन्ना मेरा कहना। मेरी अखियों से होना कदी दूर ना, तेरे बिन। এতে ফটো উঠিব পাৰিছে। থাকি থাকি ফটো উঠিব পাৰিছে। চাওক আমাৰ ৰাতুল দাও ফটো উঠি আছে। মানে এই ঠাইত বৰ্তমান বহুত ভাল লগা হৈ আছে এতিয়া। চাওক গোটেই সেউজীয়া আৰু মাজে মাজে শিল দেখিবলৈ পোৱা যায়। এইটো শিলৰ ওপৰতে অলপ অলপ মাটি, চাওক অলপ অলপ মাটি থকাতে বন গাজিছে। ইমান মজা। এইটো কি বন কয় নাজানো, বহুত মজা আৰু সেউজীয়া। চাওক গোটেই সেউজীয়া আৰু কলা কলা শিল মাজে মাজে। ভাল লাগে, বহুত ভাল লাগে। আপোনালোকে ঘূৰিব আহিব, এবাৰ চাই যাব। ইয়াৰ পৰা ওপৰৰ পৰা
গোটেই ঠাইখন চাব পাৰিব। কি মজা সুন্দৰ চাওক, ধুনীয়া ওপৰৰ পৰা চাব পাৰিব, বহুত ধুনীয়া মজা লাগে। এইফালে মোৰ পাছফালে গোহাঁই আছে, মই মন্দিৰ আছে ইয়াতে। আমি মানে বহুত ওপৰত আছোঁ চাওক, গোটেই গাঁওবিলাক দেখা পায় ইয়াৰ পৰা, গোটেই সেউজীয়া। ইফালে সিফালে পাহাৰবিলাকো দেখা পায়, দূৰৰ পাহাৰবিলাক। এইটো শ্ৰীসূৰ্য পাহাৰ ইয়াৰ পৰা দেখা পোৱা যায়। ইফালে শ্ৰীসূৰ্য পাহাৰ আছে, ট্ৰেইনো যাই আছে চাওক। ভালকৈ দেখা নাপায়, মোৰ মোবাইলটো ইমান দূৰ ফ'কাছ কৰিব নোৱাৰে, জুম কৰিব নোৱাৰে। মোৰ মোবাইলটো ইমান ভাল নহয়, সৰু মোবাইল। চাওক এইফালে ঘৰ আছে চাওক, কি মজা সেউজীয়া সেউজীয়া। নীলা নীলা আকাশ, বগা বগা মেঘ, কি মজা। আৰু আমি তাৰ ওপৰত আছোঁ, তাৰ তলত আছোঁ। এয়া চাওক কি মজা বুন, ভাল লাগে। আৰু সেইফালে পাৰত নিজৰা বৈ গৈছে, এইফালে তলত পৰিছে। আমি এতিয়া আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এয়া চাওক কেনেকুৱা কৰি গাজিছে লাইনকৈ। এইবিলাক শিলৰ ফাটাত যিবোৰ মাটি সোমাই আছে, সেইবোৰতে বুনবিলাক গাজি গৈছে চাওক। য'ত অলপ অলপ মাটি আছে, সেইবোৰতে বুনবিলাক গাজিছে। এয়া এইফালেও আছে, আৰু এইফালে গোটেই পাহাৰ। এইটো পাহাৰটো মাকাৰা পাহাৰ বুলি কয়, আমজঙাৰে অঞ্চলত। মোৰ চেণ্ডেলটো ওপৰতে পাহৰি আহিছোঁ, এতিয়া ল'ব যাই আছোঁ। এই ওপৰত আছে মোৰ চেণ্ডেলটো। চাওক মই ওপৰলৈ উঠি আহিলোঁ, ইমান মজা। এইফালে মন্দিৰ আছে, এতিয়া পূজা কৰে। পূজাৰ সময়ত মই চেণ্ডেলটো ল'লোঁ, হাতত ল'ব লাগিব, পিছলি গ'লে আৰু চেচ হৈ যাম। মই চেণ্ডেলটো হাততে ল'লোঁ। এতিয়া আমি তললৈ নামি যাম, পানী পৰাটো আপোনালোকক দেখুৱাম। কোনোবাই তেতাই আছে, ইয়ালৈকে শুনা পাই। এতিয়া আমি তললৈ নামি গৈ আছোঁ। ইফালে চৰা বৈ গৈছে, পানী বৈ গৈছে। সেইফালে ওপৰৰ পৰা পানী পৰে, তাতে ৱাটাৰফল নিচিনা, জলপ্ৰপাতৰ দৰে। আমি তাকে চাবলৈ যাম। আমি আহোঁতে চাব কৈছিলোঁ, কিন্তু ছোৱালী কেইজনমানে আছে, আমাক লাজ লাগে ভিডিঅ' বনাব, ফটো উঠিব লাজ লাগে কাৰণে আমি ওপৰলৈ ডাইৰেক্ট ওপৰত আহিছোঁ। চাওক আমি ওপৰৰ পৰা নামি আহিলোঁ। আপোনালোকে এবাৰ আহি যাব, ফটো উঠি যাব, ফটো ভিডিঅ' বনাব। মজা এতিয়া সুন্দৰ হৈ আছে, মজা পৰিৱেশ হৈ আছে। চাওক আমি চাই আছোঁ শিলৰ ওপৰে ওপৰে। চাওক কেনেদৰে বুন গাজি গৈছে, এয়া চাওক। কি মজা। মোৰ বন্ধু আগত গ'ল, মই যাই আছোঁ। ভয়ে লাগে, শিলৰ পৰা পিছলি পৰিলে আৰু হাৰা ভাঙি থাকিব আমাৰ। বন্ধুসকল, মোৰ এই বাৰোৱা ইউটিউব চেনেলত মই এনেদৰে প্ৰকৃতিৰ ভিডিঅ' বেছিকৈ আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম, কাৰণ মই বহুত প্ৰকৃতি ভাল পাওঁ, সেউজীয়া ভাল পাওঁ। মানে কি ক'ম আৰু, বহুত ভাল লাগে মোক এনেদৰে ঠাইবিলাক বহুত ভাল লাগে। ইফালে পানী বৈ গৈছে চাওক, ইটো পানীয়ে তাত গৈ পৰে, ইফালে তলত গৈ পৰে। আমি তাতে চাবলৈ যাম। আপোনালোকে এনেদৰে ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কমেণ্ট কৰিব, লাইক দিব। ভিডিঅ'টো কেনেকুৱা হৈছে, মই নতুন চেনেল খুলিছোঁ কাৰণে মোৰ আপোনালোকৰ ওচৰত কথা কোৱাৰ ইমান কিবা অহা নাই, ভাষাটো অহা নাই আপোনালোকৰ ওচৰত। মোৰ লিখিত ভাষা মানে মই গাঁৱলীয়া ভাষা কোৱাৰ কাৰণে গাঁৱলীয়া ভাষাই ওলায়, মোৰ জাতা পাতা ওলায়। পিছলৈ বাৰু ওলাব। এতিয়া আমি তললৈ নামি যাম। এই দি ওপৰৰ পৰা এতিয়া পৰিছে, মজা। এয়া চাওক, এইফালেদি ওপৰৰ পৰা পানী বৈ আহিছে চাওক। বাৰিষাৰ বতৰ, সেইকাৰণে বহুত পানী, বেছি নাই অলপ। আৰু এইফালে ছোৱালী মাখা আছে। মই এতিয়া নামি যাই আছোঁ, বহুত পিছল, কিন্তু ভয়ে লাগে, মজা লাগে। পানী পানী পানী, ইয়াকে চাবলৈ বহুতে আহি থাকে, আমিও আহিছোঁ চাবৰ কাৰণে। এইটোৱে আছিল, ভয়ে লাগে নামবা, বহুত পানী।
আৰু এইফালে তলত ৰাতুলদা আছে আৰু এইফালে আমাৰ শিৱ পূজাৰ মন্দিৰটো আছে এইফালে তাতে শিৱ পূজা কৰে আমি এতিয়া নামিম তললৈ যাম মোৰ ট্ৰেইনবিলাক শিকিলে এইটোৱে আছিল আমজঙা পাহাৰৰ ৱাটাৰফলছ মানে সৰুকৈ চৰা বৈ আহিছে ইয়াৰ পৰা ওপৰৰ পৰা পানী পৰি আহিছে কাৰণে অলপ দেখাত ভাল লগা চাওক আপোনালোকে যদি চাব আহিব খোজে আহিব মজা লাগে আপোনালোকে ভাল ঠাই বিচাৰি ইমান দূৰত যাব নালাগে দিয়ক আমাৰ আমজঙাতে ভাল ঠাই আছে চাওক এতিয়া বৰষুণ আহি আছে এইফালে ওপৰৰ পৰা পানী পৰি আহিছে ৱাটাৰফলছ ঠাইটো কেনেকুৱা লাগে আপোনালোকে এবাৰ ঘূৰি আহি যাব আৰু মজা লাগে আমাকতো ভাল লাগিছে আপোনালোকৰ পৰা কেনেকুৱা লাগে আপোনালোকে এবাৰ ঘূৰি আহি যাব ওপৰলৈও উঠিব বহুত ভাল লগা ঠাই আছে ওপৰত কেইজনমান আছে উঠি ফটো উঠি আছে আৰু এইফালে ছোৱালীবিলাক আছে বহুত ভাল লাগে এতিয়া আমি ঘৰ যাম আৰু আবেলি হ'ল চাওক মজা আৰু এইফালে ৰাতুল দা গেম খেলি আছে বন্ধুসকল ভিডিঅ'টো এইখিনি আছিল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু আন এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগে লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেদৰে ভিডিঅ' পাবলৈ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব চেষ্টা কৰিব আৰু কমেণ্ট কৰিব আৰু কেনেকুৱা লাগছে ভিডিঅ'টো এতিয়া আমি ইয়াতে ভিডিঅ'টো শেষ কৰোঁ মজা লাগে ইফালে আছে মন্দিৰ আৰু তলত আছে এইফালে গা ধুই আছে সেইজন